পুলিচৰ প্ৰশাসনিক সংস্কাৰ এই আটাইবোৰ দিশ সামৰি আমি দীঘলীয়াকৈ কথা বতৰা পাতিলোঁ। কেইবাটাও পৰামৰ্শও আহিছে। নতুনকৈ আমি যি ডাইৰেক্টৰ অফ প্ৰচিকিউশ্যন এটা নতুন বিভাগ খুলিছোঁ, যাতে ইনভেষ্টিগেশ্যন আৰু প্ৰচিকিউশ্যনটো চাব পাৰে, সেই সম্পৰ্কেও আজি আমি আৰক্ষী অধীক্ষকসকলৰ লগত আলোচনা কৰিলোঁ। আৰু মই ভাবোঁ যে এই আলোচনাখনৰ বা এই সন্মিলনখনে আমাৰ আৰক্ষীক আৰু অধিক জনমুখী হোৱাত সহায় কৰিব। ইয়াতে আমি অসম পুলিচে যোৱা কেইটামান মাহত লাভ কৰা কেইবাটাও সাফল্যৰ আমি প্ৰেজেণ্টেশ্যন কৰিছিলোঁ। ভূটানৰ পৰা আৰু অসম আৰু ভূটান সীমান্তত প্ৰায় 7টাকৈ হাতীক হত্যা কৰা হৈছিল হাতী দাঁতৰ ব্যৱসায় কৰাৰ কাৰণে। সেই গেংটো কেনেকৈ আমি ধৰিব পাৰিছিলোঁ, কেইবাটাও ড্ৰাগ ট্ৰেফিকিং কেছ কেনেকৈ আমি ফৰৱাৰ্ড বেকৱাৰ্ড লিংকেজ উলিয়াব পাৰিছিলোঁ। গোলাঘাট পুলিচ আৰু 11খন জিলাৰ পুলিচে লগ লাগি আমি ৰাইনো প্ৰচাৰৰ এটা বহুত ডাঙৰ গেঙক কেনেকৈ নিউট্ৰেলাইজ কৰিছিলোঁ। মৰিগাঁৱত চিম কাৰ্ডৰ ওপৰত হাজাৰ হাজাৰ ভুৱা চিম কাৰ্ড বনোৱা এটা গোটক আমি কেনেকৈ কৰায়ত্ব কৰিছিলোঁ। শোণিতপুৰ পুলিচে মিল একাউণ্ট অৰ্থাৎ ডুপ্লিকেট একাউণ্ট বনাই মানুহৰ পৰা হাজাৰ হাজাৰ টকা কেনেকৈ লুণ্ঠন কৰাৰ এটা আন্তৰ্জাতিক চক্ৰ এটাক আমি কেনেকৈ কৰায়ত্ব কৰিব পাৰিছিলোঁ। আৰু নকল নোটৰ ডাঙৰ চক্ৰ এটাকো আমাৰ পুলিচে কেনেকৈ নিউট্ৰেলাইজ কৰিব পাৰিছিলে। কেইবাটাও কেছ প্ৰেজেণ্টেশ্যনো SP সকলৰ সন্মুখত কৰা হ'ল, যাতে ইখন জিলাৰ সফলতাৰ পৰা আনখন জিলাই শিকিব পাৰে। সৰ্বমুঠ খুব সফলভাৱে SP কনফাৰেন্সখন হৈ গ'ল। আৰু মই ভাবোঁ যে ইয়াৰ ফলত আকৌ এবাৰ কৈছোঁ যে আৰক্ষীক জনমুখী, তৎপৰ আৰু সক্ৰিয় কৰাত আমি যথেষ্ট উপকৃত হ'ম। হেণ্ডকাফৰ আইনত দেখুৱাই আছে, যদি মাৰ্ডাৰ আসামী হয়, সন্ত্ৰাসবাদী হয় বা এটেম্প টু মাৰ্ডাৰ কেছত থাকে, তেতিয়াহ'লে হেণ্ডকাফ লগাব পাৰে, সেইটোতো আইনতে লিখা আছে। मैं अभी तो आपको SP कॉन्फ्रेंस का बारे में ही बुलाया, अभी तुर्की तक मत लेके जाओ। এই পৰিকল্পনাবিলাকে মই আপোনালোকক যিখিনি কথা পাতিলোঁ যে কেছৰ কনভিকশ্যন যাতে বাঢ়ে, আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰোঁ, পুলিচৰ যিমানবিলাক জনমুখী কাম, চাৰ্টিফিকেট ভেৰিফিকেশ্যন, এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে, পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে। ড্ৰাগছ নিয়ন্ত্ৰণ হ'বই নোৱাৰে, কাৰণ ই এটা বহুত ডাঙৰ চক্ৰ। মণিপুৰত আপোনালোকে জানে, ম্যানমাৰত জানে, হাজাৰ হাজাৰ বিঘা মাটি পপি কাল্টিভেশ্যনত আছে। গতিকে এই যুঁজটো দীৰ্ঘদিনীয়া যুঁজ, এইটো এটা দুটা দিনত জিকিব পৰা যুঁজ নহয়। ই দীৰ্ঘদিন ধৰি তাক লাগি থাকিব লাগিব, 10 বছৰ 20 বছৰ আপুনি সংগ্ৰাম কৰি থাকিব লাগিব। ড্ৰাগছটো এনেকুৱা বস্তু, সামান্য পেকেট এটা পকেটত লৈ আহিব, কোনেতো সন্দেহো নকৰে। সেইকাৰণে এই যুঁজখন এনেকুৱা যুঁজ যে ইয়াত ৰিজাল্ট 2 বছৰ 3 বছৰৰ কাৰণে নহয়, দীৰ্ঘম্যাদী, এটাৰ পিছত এটা কেছ ধৰি তেওঁলোকক ফাইনেন্সিয়েলি উইক কৰি দিব লাগিব, হেণ্ডলাৰবিলাক ধৰিব লাগিব,
তেওঁলোকৰ বেকৱাৰ্ড ফৰৱাৰ্ড লিংকেজ কৰি তেওঁলোকৰ মালিকৰ ওচৰলৈকে যাব লাগিব এটা সময়ৰ পিছত আমি যাব নোৱাৰো নেক্সট এড্ৰেছটো মাইনমাৰত আহি যায় সেইকাৰণে এই